কৰিছোঁ আজি 11 অক্টোবৰৰ দিনা। সকলোকে আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াত সকলোখিনি অসমীয়া থলুৱা ব্যঞ্জনেৰে সকলোখিনি পাব। স্পেচিয়েলি ইয়াত মানে গাহৰি মাংসটো পাব, তৰা পাতত দিয়া হ'ব, হালধি পাতত, আৰু আপোনাৰ বনশাকৰ লগত, আপোনাৰ ঔটেঙাৰ লগত গাহৰি, মাটিমাহৰ লগত, তেনেকৈ বিভিন্ন ধৰণৰ আৰু সৰু সৰু মাছ পাতত দিয়া পাব। আপোনালোকে যেনেকৈ বিচাৰে মানে অসমীয়া খাদ্য যেনেকৈ বিচাৰে তেনেকৈ পাব। মনৰ জোখাৰে এসাঁজ খাবলৈ আপোনালোকে যেন আমাৰ এই হোটেল চৈনিকলৈ সকলোখিনি আহে। তেওঁলোক দুজনৰে এখন আৰম্ভ কৰিছে আৰু এখন ময়ে বাৰু তেওঁলোকৰ মই আগবঢ়াই চলাই। মই সকলোকে সেইকাৰণে সকলো ৰাইজকে আমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ এই 9 জৰাবাৰী চৈনিক হোটেললৈ আপোনালোক সকলোখিনিয়ে মনৰ জোখাৰে এসাঁজ অসমীয়া খাদ্যৰে জুতি ল'বলৈ আহে। এখন নতুনকৈ ৰেষ্টুৰেণ্ট অপেনিং কৰিছোঁ। সকলোখিনি আমি ইয়াত অসমীয়া থলুৱা ব্যঞ্জনে ৰাখিছোঁ। ধৰক মাটিমাহৰ লগত গাহৰি, বনশাকৰ লগত গাহৰি, ঔটেঙা গাহৰি, তাৰপিছত আপোনাৰ অসমীয়া লোকেল মাছ পাতত দিয়া, হালধি পাতত দিয়া, তৰা পাতত দিয়া পুৰাং ভাত, আৰু বিভিন্ন ধৰণৰ আমি কিছুমান অসমীয়া ব্যঞ্জনেৰে আমি এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিব বিচাৰিছোঁ। ভাবিছোঁ সকলোৱে যাতে আমাক ৰাইজসকল সকলোৱে যাতে সহযোগিতা কৰে, আৰু চবকে আমি ইয়ালৈ স্বাগতম জনাইছোঁ আমাৰ হোটেল চৈনিকলৈ।